মোক ধন্যবাদ যাবা 50 টাকা দিছোন কি করবা পয়সা লাগে কে ধন্যবাদ যাবা লাগছিল 50 টাকা ধন্যবাদ জানতে 50 টাকা লাগে মানে নলবাড়ির পাই বারো 50 টাকা নালগে ধন্যবাদ জানতে 50 টাকা লাগে মই মোক 50 টাকা দিবাই লাগবো মই এগুলা নাজনো তো সদায় পয়সা খুঁজি থাকা মই করবে দি থাকো সদায় পয়সা নলবাড়িত গেলেও মোক পয়সা লাগবো ধন্যবাদ গেলেও 50 টাকা লাগে নলবাড়িত গেলে তো বেশিয়ে লাগবো করবে দি থাকো মই পয়সা নাই নহয় হরা চলি আছে যা সেইখিনি বেশি বেলে হেৰি করবি লবি হে বাতে দিয়ে আহিব মানুহ আছেনো চুলিখিনি টেবুলতে আছে যা নিকে বেচকে বাপ্পা ও মোক ঠিকাচাৰাই মারছি আপি তুই আর পারো না এনি টাইম পয়সা দিবা তা বা বাইপাকে 1 টাকা পয়সা নেদে মোক আর মোক ঠিকাচাৰাই মারছি পয়সাকে কিবা করে ধন্যবাদ সদায় যাই ফেলে কিবা হেৰি করছি চেদি করবা লাগবো র পিছে যাম র ময়ো যাওয়া করবো হাই সন্তান অবস্থা চুরগুলো যাও পয়সা পাচ্ছ না আসিয়া তো যাও চুলি বেপাৰী হৈয়ে যাওঁ এই আৰু এন্দৰ অমকা তাৰ ঘৰৰ বস্তু ধুনীয়াই তাকে যাম যাওঁ মই অলপ লেকচাৰ মাৰিম তই অলপ চাবি কহাই দি আছে এই অংকটো মিলিব আৰু কি বুলি কয় এইটো এটা বস্তু আনিছো মুখত মাৰিব লাগিব বেহু যোৱা হ'ব দে এইটোৱে মাৰি দিম দে মাৰবি আৰু কিন্তু পুৰা লেকচাৰ বুকত নাম্বাৰ 1 মই আজি বা চুলি বেপাৰী আহে না নাহে ৰখু ৰতে অলপমান এৰাবি আৰু মই এবাৰ বস্তু চাম তই পুৰা ওলে ইনকে এৰাবি ওলে যাবি পুৰা হঠাৎ চুলি আছে নেকি বস্তু পাইবেন বঢ়িয়া আছে হঠাৎ চুলি আছে কোলা হওক বস্তু পাইবেন হঠাৎ চুলি আছে নেকি বস্তু পাইবেন বেপাৰী ৰবাচোন বামাৰো আছে আহা বলা বলা মই মাৰি দিম দে তই এইটো বস্তুটো হেৰি কৰিবি আমি হেৰি কৰিম আৰু তই বস্তুখিনি দেখাই দিম বুজি পাইছ না তই ইমান কাহি চাহি পায় আৰু কিবা কাৰণে চাইকেল এখন দেখা পাইছো ৰাস্তা এইখান এই মই লৈ যাম আৰু তই এটা কাম কৰ এই তাতে মই বস্তু দেখা পাইছো মই চাওঁ আৰু তাত ভাঙি আহিব না বস্তু লৈ মই কবি পেচাব কৰিব যাওঁ বুলি কবি বুদ্ধি মই যাওঁ এতিয়া তই থাক হ'ব দেই মাই দে আছো না চুলি বেপাৰী আছে দুটা চুলি কাটি লৈ আহ যাওচোন কয়নো দুটা কো এটা ধুন নাই এটাই ধুন এই পেচা কৰাই আহিব ৰ কেকনি আছে এতিয়া দিম সিও হওক দে একেলগে দি মোক কেকনি আছে দিছোঁ তই দুটাই আহিছা তই একলাই ললি যদি দে বুলি কোৱা পেচা কৰিব আহিছি আহিব ৰ আগে চুলিখিনি দি চুলি দিম সুন্দৰ কি আছে চাবা লাগিব বাতি আছে তাৰপিছত আঞ্জা দিবা পাৰিবি কৰছে দি এই বহুত ধৰণৰ আছে দে দি এতিয়া মই আৰু চুলি অলপ নহতো বহুত আছে আমাৰ জোক আছে আমাৰ জোক বহুত চুলি চাও দে, আছে চাও। পগাবি তোৰ কিমান হয় চাব লাগিব দুটাই থাকিলে ভাল হলো কি একলাই লয় তই তাৰ পেচা কৰাতে দিওঁ তাৰ বাপা ঘৰ ক'তনো এই ইয়াতো নহয় চব দুৱাৰ না একেলগে ঘৰ একেলগে চুলি বেপাৰ কৰিছা কি আছো ৰ বাপা তই চুলি বেপাৰ কৰবি তোৰ ধুন লৈ আছো দীঘল চুলি আছে মোৰ তাকে মই খাতি যাওঁ মোৰ বিজনেছ কাটি দিয়া বেছি দীঘল হলি কাটি যাওঁ নহয় কৰি যায় না অ কাটি যায় মোৰ বিজনেছত সেইকাৰণে ৰাখছো মই আকৌ ৰাখা কৈছো ৰাখছি নাই ৰাখিলোৱে হ'ব আৰু হ'ব কৰি হৈ দে বিজনেছত বঢ়িয়াকে আর টেনশন নাই তুমি মারলা দেখা নুন সৰুৱে কিমান হৈছে বয়স গৰে মোৰ 39 বছৰ আর মোৰ 49 একদম বিয়া চিয়া পাতছে বিয়া পাতছো মোৰ তিনটা দিৰি ইয়াত দুটা মোৰ দুটা চলি বলি এক পাল মাইৰে তেৰি আছে বাৰু তো আর বিয়া পাতটো পাই দুটাই এটা আৰু কোচিত না হানে মোক আকৌ বানুৰু দে কি কোৱা হে সঁচাই কোৱা না মিছাই সঁচা দুটা কোচিত না হানে বিয়া পাতি দিম দে তোক আৰু মই পাতিম এটা অ মসো হলে দুটা আমাৰ গাঁৱতো এটা ওলছিয়ে আৰু একবাৰ বিয়া কৰবা খুজছি তাকে শুনি আছো আমি বাবু কি এই আৰু বোলে বিয়া পাতে তিনটা আপা আপি
তাক কৈছো মই দে হ'ব দে ময়ো তিনিটা আৰু ভাইৰো তিনিটা হ'ব মোৰো তিনিটা হ'ব দুটা হ'ব আৰামছে চলি ৰাখিব পাৰিম আপোনালোকৰ চলি বুলি আছে না ল'ৰা চৰা এটা আছে ডাঙৰ ল'ৰা তোৰ আৰু ছোৱালীটো ডাঙৰ ল'ৰাক বিয়া পাতিব দিয়ক সোনকালে বিয়া আৰু ছোৱালীটোক বিয়া নিদিব অলকান্তে আমাৰ কাষ্টমাৰ কম বিয়া পাতিব দিয়ক আমাৰ ধেৰ কাষ্টমাৰ এটা পাৰব চলি অলপ পাৰব আপোনালোকৰ বস্তু আহিব দিয়কচোন ঘৰত ইমান কথাটো বাকী পাব আহিব এতিয়া এটা বস্তু আনিছিলো হে ঘূৰি এই দেখাব দিয়ক এইটো অলপ খৈলা কৰোণাৰ মেডিচিন কি কয় এই দিছোন হাতখন চাফা কৰো হ'ব দিয়ক হ'ব হা? হ'ব অলপ এই সেইবিলাক দিয়ক কৰোণাৰ বেমাৰ বেলে কৰোণা যাব দিয়ক বুহি ললো এতিয়া চাম কি কৰা চাই কথা ৰ আস্তে মাছের কি শিয়ে ও মাছ ও বন্দি পানি লোক কি বা সিন্ধু না মিলে কি দুটা চুলি বেপাৰী আছিলে চুলি বেপাৰী আমাৰ দু কেম্বা ক'ত দিলাতে কিবা দিছিল যাচোন ঘৰৰ বস্তু আছে না নাচাই মনে আছে মোৰ আছে দে যাচোন ঘৰৰ বস্তু চব ঘৰৰ বস্তু নাই ঘৰৰ বস্তু কি হ'ল কাপোৰ গিলা চব নিলাগে নিৰ্বংশ চুৰে আছিলে চুৰ আছিলে দেখিছা চব নিলা চুৰে আছিলে মইনা দেখিছা চব নিলা চব লৈ যা নিৰ্বংশ তাকে কৰিব আহিছিল দেখিছা পাছা তহঁতক পাছাৰে খাল চাই দুটাই মাৰা যা চুৰ কৰিব আহিছিল সিনকে বাপা এমান বুদ্ধি কিবা এটা পাউডাৰ আনছে বাপা পাউডাৰ এটা আমাক খুইবা দিছি আমি খুইছো খুৱাতে আমিতো তত নহয় গেলো যাওঁতে চতা কৰিলা খেন্দে চব বস্তু উঠাই নিলাক এনেহেন আৰু বা ঘৰৰ আৰু বা বাহিৰৰ সেইফালে কি নিলাক বা আৰু ঘৰৰ ভিতৰে চাই ঘৰৰ ভিতৰে সোমাইছো পাই যা ঘৰৰ ভিতৰে যিয়ে সৰু সৰু চলি কেইটা আছি মৰমো লাগে সিহঁতে যে চতা কৰছি ধৰিবই নলো মই কৰোণা বেমাৰৰ ঔষধ বুলছি আমাক খুইবা দিছি খুইছো মোৰ হয় ইমান কৰোণা হৈছি ঔষধ দিছি খুইলো খুৱাতেতো আমাৰ এই চতা হল বিয়াও কৰছি বেলে হেন্দে সৰু সৰু চলি দুটা আছে এগলা গতাই কলা গতাই শুনলো আমাক সেই চতা কৰি পেলাই আৰু গতাখিনি লৈ যাম এইগিলা কথাতে বিশ্বাস কৰা নেকি বিশ্বাস আৰু কৰো দেচোন দে বহুতেও দেখোন দিও আছে দিলো আপিক বোলে পইচা লাগে তোকতো নোখোজে পইচা খুজিলেতো তই নেদা হে মোকে খোজে মই কৰবাই দেও মোকতো তই নেদা জমা সেইকাৰণে তাইকে সেই চুলিখিনি বেছি পেলাই খৰচ কৰবা দিলো কি হল ঘৰৰ বস্তু গতাই নিলাক নাই এতিয়া সেনেটো হল চব নিলা আৰু বেপাৰ চেপাৰ ইয়াৰ নামত কি চুলি বাহিৰা বস্তু গতাই নিলাক ঘৰৰ বস্তু দিনে নাই খজি নহল কিলা সেইখিনিও ভাল ৰচোন ৰ সৰুৰ কিবা যি হেন্দে মানে পাহৰি গেল
ভালে হ'ল দে বাচা বাহিৰত আছিল বহুত বস্তু আছিল বাচন চাচন এইগিলা চব ধুই ধুই থৈছো বাহিৰত পানী কাপোৰ মেল দি আহিছিল সেইগিলা গোটাই নিলা এখন ঠিক কৰলা কাম কৰ বাল্টিং দুটা মোক দিছোন এখন এটা ৰাতে লো লো ৰাতে লো এতিয়া যো সংখ্যা আছে না দিয়া বেচা মানুহ নহয় না নহয় আমি পুৰি থকা বুলি কৈছি কবি না কো মহিনাৰ বৌ দুন নকন বৌ দুন চুৰ কৰি জানে ন নহয় পুৰিছিল থকা নহয় চুলি দিবা আচুটা কৰি সেই চটাহে কৈছা আছো নকৰিব লগতে ঘণ্টা বাদামটো টিপি দিব ভাল লাগিলে লাইক কৰিব